নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ অন্য এটি ভিডিঅ'লৈ। তো বন্ধুসকল, তিনিটা ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আজি দিনটোত ভালেকেইটা চাকৰি মুকলি হৈছে আৰু ইয়াতে যথেষ্ট সংখ্যক পোষ্টো আছে। ভিডিঅ'টোৰ জৰিয়তে ভালদৰে জনাই দিম এইবিলাক চাকৰিত কেনেদৰে আবেদন কৰিব পাৰিব, কি কি কোৱালিফিকেশ্যনৰ প্ৰয়োজন হ'ব, বয়সৰ সময়সীমা কিমান, A to Z সকলোবিলাক কথা ভালদৰে জনাই দিম। লগতে কেনেদৰে নিজৰ মোবাইলত আপোনালোকে আবেদন কৰিব পাৰিব সেইও আপোনালোকক ভিডিঅ'টোৰ শেষত ভালদৰে বুজাই দিব চেষ্টা কৰিম। ভিডিঅ'টো খুবেই ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, অকণমানো স্কিপ নকৰাকৈ শেষলৈকে চাব। চেনেলটো যদি প্ৰথমবাৰ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ চাকৰিৰ খবৰ সকলোতকৈ আগত পাবৰ কাৰণে। বেছি পলম নকৰোঁ, আমাৰ মূল ভিডিঅ'লৈ আগবাঢ়িছোঁ। প্ৰথমটো যিটো চাকৰি বা ৰিক্ৰুটমেণ্ট আজি দিনটোত সেইটো আহিছে AESRB ৰিক্ৰুটমেণ্ট 2023 হিচাপে। ইয়াতে বন্ধুসকল 294 ফেকাল্টি এণ্ড ইনষ্ট্ৰাক্টৰ ভেকেঞ্চি মুকলি হৈছে। মিনিমাম আপুনি BE বা BTech যদিহে কৰা হয় তেতিয়া আপুনি ইয়াতে এপ্লাই কৰিব পাৰিব। 21 বছৰৰ পৰা 38 বছৰ বয়সলৈ বয়সৰ সীমা বান্ধি দিছে আৰু এজ ৰিলেক্সেশ্যনো আপোনালোকে পাই যাব। ইয়াতে যথেষ্ট এটা ভাল চেলাৰী পাবলৈ সক্ষম হ'ব। ইয়াতে বন্ধুসকল যিখিনি ইউআৰ কেটেগৰীৰ কেণ্ডিডেট থাকিব সিহঁতে 250 ৰুপিজ আবেদন মাচুল দিব লাগিব। বাকীসকলৰ ইয়াতে আবেদন মাচুলটো অলপ কম হয় বাকীসকলৰ কাৰণে। 13 তাৰিখ 3/2023 এইটো পোষ্টত আবেদন কৰাৰ লাষ্ট তাৰিখ। যিসকল বন্ধু বান্ধৱীয়ে সক্ষম হয় এইটো পোষ্টত আবেদন কৰিবৰ কাৰণে নিশ্চয়কৈ আবেদন কৰক। ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাত ক্লিক কৰি আবেদন কৰিব পাৰিব। এতিয়া আমি আগবাঢ়িছোঁ 2 নম্বৰ চাকৰিটোলৈ আজিৰ দিনটোৰ। সেইটো আহিছে অল ইণ্ডিয়াৰ ফালৰ পৰা। অল ইণ্ডিয়া লিমিটেড 2023 হিচাপে ৰিক্ৰুটমেণ্টত আহিছে। 40টা ইয়াতে ব্ৰইলাৰ অপাৰেটৰৰ কাৰণে ভেকেঞ্চি মুকলি হৈছে। ইয়াতে বন্ধুসকল 20 পৰা 40 বছৰ বয়সলৈ সময়সীমা বান্ধি দিছে। ইয়াতে মিনিমাম 16,640 টকা চেলাৰী পাব আপুনি। 4 তাৰিখ আৰু 6 তাৰিখ 3/2023 ইয়াতে ৱৰ্কিং ইণ্টাৰভিউ হ'ব। যিসকল বন্ধু বান্ধৱী ইয়াতে এপ্লাই কৰিব সক্ষম হয় তেতিয়া নিশ্চয়কৈ এপ্লাই কৰক। এপ্লাই কৰাৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে আৰু লগতে আপুনি অফিচিয়েল এডভাৰটাইজমেণ্টখন পঢ়ি চাব। তো বন্ধুসকল আজিৰ দিনটোত 3 নম্বৰ চাকৰিটো আহিছে বেংকৰ ফালৰ পৰা। IDBI বেংক এছিষ্টেণ্ট মেনেজাৰ ৰিক্ৰুটমেণ্ট 2023 হিচাপে। ইয়াতে ডিপাৰ্টমেণ্টৰ নাম হৈছে IDBI বেংক, পোষ্ট হৈছে এছিষ্টেণ্ট মেনেজাৰ। 600টা পোষ্ট আছে ইয়াতে। আপুনি ইয়াতে গ্ৰেজুৱেট হ'লে এপ্লাই কৰিব পাৰিব। 21 পৰা 30 বছৰ বয়সলৈ ইয়াতে সময়সীমা বান্ধি দিয়া আছে। আবেদনৰ অন্তিম সময় 28/2/2023। ইয়াতে বন্ধুসকল ডেছক্ৰিপশ্যনত লিংক পাব, আপুনি তাত গৈ অফিচিয়েল এডভাৰটাইজমেণ্টখন চেক কৰিব পাৰে। আৰু লগতে আপুনি যদি ইয়াতে আবেদন কৰিবলৈ এলিজিবল হয় তেতিয়াহ'লে নিশ্চয় আবেদন কৰি থওক। যথেষ্ট ভাল পোষ্ট হয়। আশা কৰিছোঁ নিশ্চয় ভালদৰে বুজি পাইছে। লগতে কমেণ্ট বক্সত কমেণ্ট কৰিব নাপাহৰিব। গতিকে বন্ধুসকল ভিডিঅ'টোৰ শেষত এটা ৰিকুৱেষ্ট আছে, যিকোনো চাকৰিত আপোনালোকে আবেদন কৰাৰ আগতে তাৰ যিখন অফিচিয়েল এডভাৰটাইজমেণ্ট মুকলি হয় সেইখন আপোনালোকে নিশ্চয় নিজে এবাৰ ভালদৰে পঢ়ি চাব নাপাহৰিব। কাৰণ ভিডিঅ'ৰ জৰিয়তে কিছুমান নজনা কথা ক'বলৈ থাকি যাবও পাৰে। সেয়েহে অফিচিয়েল এডভাৰটাইজমেণ্ট যিখন থাকে সেইখন নিজেই এবাৰ পঢ়ি চোৱাটো খুবেই গুৰুত্বপূৰ্ণ। তো বন্ধুসকল বাছ লগ পাম এটি নতুন ভিডিঅ'ত। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আশা কৰোঁ আপোনাৰ দিন শুভ হওক। টিল দেন বাই বাই, টেক কেয়াৰ।